বেহেৰবাৰী আউটপোষ্ট সহযোগ কৰিছে সুথল। খাতনিয়াৰ ক না ক'বলৈ একো নাই। মোক কিয় ফোন কৰিছিলি ক? মণিয়ে মোবাইলত কাৰোবাৰ লগত কথা পাতি আছে। মই আকৌ বোলো তোৰ লগতে পাতিছে নেকি চেক কৰিলোঁ। মানে তোৰ মোবাইলটো বিজি আছে নেকি চালোঁ। ফোন ৰাখ ফালতু চালা। গুড মৰ্ণিং বাবুলাল। 11:30 বজাত মই যেতিয়া সাৰ পাওঁ তেতিয়াৰ পৰাহে যেন ৰাতিপুৱা আৰম্ভ হয়। তই ইমান দেৰিলৈকে কেনেকৈ শুই থাকো? মই মানে সপোন আধা ঠেকাকৈ উঠি আহিব নোৱাৰোঁ, মোৰ সৰুৰ পৰা অভ্যাস। তই মানে সাৰ পাই থাকো, খালি টোপনি যোৱা এক্টিং কৰি থাকো, নহ'লে সপোনটো ভাগি যাব যে। আচ্ছা গৈ গৈ মুখুৱাত গোটা গোটা চশমা। দাঁত ঘঁহোতে ফ্ৰণ্টৰ দাঁত দুটা নাইকিয়া হৈ যাব চাবি। মতা মানুহৰ দাঁত যেন সময় লাগিব। তই বোলে এতিয়া মতা মানুহ, মাইকী মানুহ, ল'ৰা মানুহ, মতা কেনেকৈ হ'ম? টেকনিক আছে, অকণমান বুজাব। তোক এনেকৈ পেলাই ল'ব লাগিব। পেলাই লৈ তোৰ ডিঙিটো এনেকৈ ধৰি গছক মাৰি ভৰিখনে হাতকেইটাত ধৰি বান্ধি লৈ এনেকৈ ঠেকেচি ভয় খাই গ'ল। আজি খাবলৈ কিবা বনাইছেনে বাৰু? কেতিয়াবাই ৰুটি ভাজি বনাই পেলাই ঢাকি থৈ দিছে তোৰ কাৰণে, খাই লগে যা মুখখন ধুই। নহ'লে ৰুটি ভাজি খাই পেলাই একেবাৰে মুখখন ধুম নেকি বাৰু? খোৱাৰ নাম শুনিলে যে চলাই দিলে, মুখ হাত নোধোৱা হৈ গ'ল। একো হোৱা নাই। আজি আবার কি হয়েছে? আমাৰ ঘৰত মানুহ তেনেকৈ গ'লে আমি এনেকৈ নুসুধো। আমি কিন্তু এনেকাই সুধি যে কি হয়েছে সেইটো ক। আপোনাৰ ডিউটি নাই? আছে, অলপ দেৰিকে যাম। ওকে। ঐ ঐ ঐ গ্রিল মারা আছে। ঐ আরে শান্তি শান্তি। আমাৰ ঘৰলৈ মানুহ গ'লে আমি তেনেকৈ নুসুধো। আমি এনেকাই সুধো। আমি আগতে চাহ খাব নেকি সুধো। তাকে ডাইরেক্ট নখোৱা কিয় চাহ খাবা আহিছা? চাহ কোনে খায়? সদায় খায়ে থাকো দেখোন। ঠিক আছে, আমি কফি লৈ আহো, এনেও আমি ডেইলি কফি খাওঁৱে। কফি? ডেইলি কফি খায়? আরে মুখ মেলি দিলি যে। টেনচন হয়। ডিউটি কৰি কৰি দেহা অৱস হৈ গৈছেগৈ আৰু ছাৰ। কি কৰিব, উপায় নাই, এইবিলাক ইমাৰ্জেঞ্চি ডিউটি। তাকেই মোৰতো চিন্তা হৈছে ছাৰ। লকডাউনৰ সময়ত বাৰু চিটুৱেশ্যনটো ঠিকেই আছে, কিন্তু লকআপৰ পাছত কি হ'ব? লকআপৰ পিছত মানে? লকডাউন খোলাৰ কথাই কৈছোঁ।
সেইটো হ'বলা লকআপ বুলি কয়। লকডাউনৰ বিপৰীত শব্দ লকআপ। অঁ এতিয়া মানে মোৰহে ভুল হ'লগৈ। নাই হোৱা প্ৰভু, মোৰে ভুল হৈছে দিয়ক। হ'ব এতিয়া ফোনটো ৰাখক। লকডাউনৰ বিপৰীত শব্দ লকআপ। চাই থাকিব নালাগে, খা। আপুনি সদায় এনেকৈ কাপ ভৰ্তি কৰি কফি খায়? অঁ, টেনশ্যন বাঢ়ি গৈছে। এতিয়া আবার কিয় টেনশন? ইনকুৱাৰী বহাব লাগিব। কি এনকুৱাৰী? আপুনি চাকৰি কৰে পুলিচৰ, ঘৰ ভাড়া 10,000, কাপ ভৰ্তি কৰি কফি খায়, পইচা ক'ৰ পৰা আহে? হল এইবিলাক খবৰ খানে সদায় সদায় আমাৰ তাত আহা নেকি? হা ওলা ওলা। হল কি চাই আছা? যা যা। আৰু আহিবি তোৰ ঠেং বুঢ়ি ভাঙি। কফি কাপ খাই যাওঁ নেকি? কফি কাপ খাই যাওঁ নেকি? তুই যাবি না ইয়াৰ পৰা? এনেই টেনশ্যন আৰু টেনশ্যন। তাৰ মানে ৰাতিপুৱাতে আপোনাৰ কামোৰ দিলেই? ৰাতিপুৱাতে মাথা নষ্ট কৰি দিছি। এই কি কৰিব, আপুনি দেখোন জানেই মানুহটোৰ চৰিত্ৰটো কেনেকুৱা। চাওকচোন বনিব, মই আপোনাৰ লগত ফোনত বিজি আছে না নাই তাকে চেকিং কৰি মৰছিয়ে। হ'ব এতিয়া মাথাটো ঠাণ্ডা কৰি লওকচোন। হ'ব দিয়ক বৌ, ফোনটো ৰাখক আৰু। ঠিক আছে ৰাখক বাৰু দিয়ক। এই মানুহটো মানে বেলেগক কামোৰ দিহে ভাল পায়। সেইটোৱে বাৰু লোকক কামুৰি কি ভাল পায় যে হ'ব। কি বনাইছা এইটো? কৰোণা ভাইৰাছ বনাই আছা? হৈ গ'ল? বাহ চাওঁ কৰোণা ভাইৰাছটো এতিয়া মাৰি পেলাম দেই আমি দেই। মাৰ কৰোণা ভাইৰাছটো মাৰ। বোলো খাটনিয়াৰ, কিয় তেটো ফালি থাকা? এই বাহিৰতনো আপোনাৰ কি কাম? মই তোৰ বাপেৰে যৌতুকত দিয়া চৌকেছ নে কি ভিতৰত সোমাই থাকিবলৈ? মোৰ সেই ফেমিলি মানুহক নতনাকে আপুনি মানে কথা ক'বই নোৱাৰে ন? কিয় মাতিছিলানো সেইটো কোৱা। আপুনি ৰাতিপুৱাই মানুহক ফোন কৰি পেলাই কিয় কামোৰ দিয়ে কওকচোন? বসুৱে ফোন কৰি জনালে মানে। অঁ আৰু ফোন কৰিছে ঠিকে, ফোন নধৰ হৈ যায়। বুঢ়া কিমান ফোন কাটিবি, তোক মই আজি ফোন মাৰিয়ে থাকিম। ঐ বৌ মই যাওঁ দেই। আৰু কে ফোন কৰিছি, নধৰো মই। ৰাকেশ ডিউটিলৈ যায়? অঁ, তুমি ইয়াত যে? ইয়াত মানে ঘৰত আকৌ। ঘৰত? অঁ, এইটো তোমালোকৰ ঘৰ? অঁ, আপুনি গমেই নাপায় নেকি? আহক ব'লক।
চা তহঁতে যদি এনেকা ঘূৰি ফুৰি থাকা নিজৰ বিপদ নিজে মাতি আনবি শুন দুদিনমান ভিতৰত থাকি আমনি পাইছা কিন্তু নিজৰ জীৱনটোতো বাচি গৈছি না মই ফোন ৰিচিভ কৰা নাই তোৰ কি প্ৰব্লেম হৈছে যি কৈছে এইটো শুনবি যা ঘৰত যা এই কেক ছাৰক কমপ্লেইন দিব লাগিব বসুমতাৰী ক ছাৰ কেকে কিবা এটা কৰক কি কৰিব লাগে পাৰিলে ছাছপেণ্ড কৰি দিয়ক ছাৰ কৰি দেশৰ এই চিৰিয়াছ চিটুৱেশ্যনতো আপোনালোকে এইবিলাক ফটোৱা ধেমালি কৰিবলৈ এৰাই নাই ধেমালি কৰা নাই ছাৰ ৰাখক চালা উল্টা মইহে গালি খালো কি কৰা যায় ইয়াক হেল্ল' মেডাম কেকে গালি এটা দিয়ক কিয় সি মোক বাৰে বাৰে ডিষ্টাৰ্ব দি আছে মেডাম কি হৈছে সি মোক কামোৰ দি থাকে না মেডাম হে ভগৱান মই ৰিচিভ কৰা নাই মেডাম হেৰি বসুমতাৰী এনেকুৱা চিটুৱেশ্যনত আপুনি ফোন ৰিচিভ নকৰাকৈ থাকে কিয় হে হা ষ্টাফ মেম্বাৰ এজনে ফোন কৰিছে কিবা দৰকাৰী কামত ফোন কৰিছে চাগে সি মোক বাৰে বাৰে ফোন কৰি ডিষ্টাৰ্ব দি আছে মেডাম হেই চব সময়তে ফটো আমি ফাল্টামি কিয় কৰে হে তেওঁ আপোনাক ফোন কৰিছে কিবা দৰকাৰী কাম থাকিব পাৰে আৰু আপুনি ফোনটো ৰিচিভ কৰা নাই চাব বসুমতাৰী এতিয়া যদি কোনোবা ষ্টাফে ফোন কৰে আৰু আপুনি ফোন ৰিচিভ নকৰে মই কিন্তু আপোনাৰ এগেইনষ্টত একদম একশ্যন ল'ম এতিয়া মইহে উল্টাকে গালি খালো কল মানে এটা ডিউটিলৈ দেৰি হৈ গৈছে হয় তোমাৰ ঘৰটো যে ইমান ধুনীয়া মই জনা নাছিলো নহয় ক'বলৈ মন যায় নজৰ লাগে বুলি কোৱা নাই হে ঘৰৰ কিবা নজৰ লাগে নেকি লাগেতো পৰহিলৈকে মই যিটো ঘৰত আছিলো ককাইদেউ মানে কাৰ কি নজৰ লাগিলে নাজানো মই ফেচবুকত ফটো এখন দি দিলো ৰাতি ভিতৰতে মালিকে এনেকুৱা গালি চালি পাৰি মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে এতিয়া যেনে তেনে লকডাউনত আহি পেলাই এই ঘৰটো পাইছোহি তাৰমানে এইটো ভাড়া ঘৰহে ভাড়া ঘৰ তেতিয়াহ'লে প্ৰথমতে কিয় নিজৰ ঘৰ বুলি কৈছিলা না আমি সৰুৰ পৰা অভ্যাস আমি নিজৰ বুলিয়ে কওঁ যি পাওঁ কি হ'ল আপুনি গুচি আহিলে যে চাহ একাপ নাখালে তুমি বৰ ফটোৱা মানুহে আৰে মই কি ফটোৱামি কৰিলো লোকৰ ঘৰটো নিজৰ ঘৰ বুলি ক'বলৈ আহিছা লোকৰ ঘৰ আছিলে এতিয়াৰ পৰা নিজৰ ঘৰ হ'ব কৈ থলো কেনেকে মানে যে আমাৰ মালিক বুঢ়া অগাধ সম্পত্তি বিয়া বাৰু নকৰিলে এই ঘৰ চৰ কেইবাটাও এনেই পৰি আছে এতিয়া মই সেই সোমাই দিলো কেইদিনমানৰ পিছত যেতিয়া বুঢ়া মৰিব এই গুৱাহাটী সম্পত্তি চাৰা মোৰ নিজৰ বুলি আচ্ছা আপুনি মোক এটা হেল্প কৰিব পাৰে নেকি কি হেল্প আপুনি ফেমিলি লৈ আহি ইয়াত সোমাই দিয়ক তেতিয়া কি হ'ব মানে আপোনাৰ বাচ্চাকেইটা বৰ অঘাইতংটো আমি কিবা এটা মেনেজ কৰি বাচ্চাকেইটাক শিকাই কৈ এই বুঢ়াক মাৰিবলৈ লগাই দিম বুঢ়া যদি মৰি গ'ল 50% সম্পত্তি আপোনাৰ 50% মোৰ কেনেকুৱা বোলা আইডিয়া কওক নিজৰ বুলি বাহ পাপিষ্ঠ কুলাংগাৰ দস্যু মোৰ ল'ৰা ছোৱালীকেইটাক মই মাৰ্ডাৰ কৰিবলৈ ইয়ালৈ পঠিয়াব লাগে বহুত পাপী মনৰ মানুহে তুমি মানুহে মানে সুবিধা পালে সুবিধা ল'ব নোৱাৰে মানুহে এইটোৱে বেয়া গুণ বুঢ়া কিমান ফোন কাটিবি তই ফোন করছি রিসিভ করিম না নকরিম রিসিভ নকরলে তো ম্যাডামে গালি দিব রিসিভে কৰো দে হেল্ল' ফোন কিয় কাটি কাটি দিছ কিয় ফোন কৰছা সেইটো ক মনিলে তই কিয় ফোন কৰিছিলি সেইটো ক এনেই থানালৈ আহ লগ পাম কিয় আহ গম পাবি ময়ো মনিৰ মাক বাপেকক লৈ থানালৈ গৈ আছোঁ হয় মনিক মই ৰাখিম
নহ'লে তই ৰাখিবি জলদি আহ হেল্ল' হেল্ল' হা সঁচা নাকি বেয়াকে ফাঁচি যাম নাকি মই বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে সুথল